মৰ্নিং এভৰিৱান। আজি ভাবিলোঁ ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু এইটো মোৰ কুকুলু ৰাগমাইনা বেবী, এইটো শুই আছে সি। আৰু যাওঁ মই উঠোঁ। ভাবিলোঁ চবেই দেখায় মৰ্ণিঙৰ পৰা ব্লগ, ময়ো ষ্টাৰ্ট কৰি দিওঁ মৰ্ণিঙৰ পৰা। তেনেহ'লে ব'লক গৈ পেলাই মই কি কৰোঁ চাওঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে মই এতিয়া খাম দুগিলাচ কুহুমীয়া পানী। ৰাতিপুৱা পানীগিলাচ মই বহি পেলাই খাওঁ, বহি পেলাই খালে বোলে ভাল। পানী খোৱা হৈ গ'ল আৰু এতিয়া মই 10 মিনিট ব্ৰেক লৈ পেলাই এটা বস্তু খাম। আৰু এয়া ৰাতিয়ে তিয়াই থৈছিলোঁ এমণ্ড আৰু কিচমিচ। আৰু এমণ্ডটো এনেকৈ বাকলিটো গুচাই ল'ব লাগে খাওঁতে, মোৰ আৰু ৰাগৰ কাৰণে, দেউতাকেতো নাখায়। আৰু ৰাগক ৰাতিপুৱাই এইকেইটা খাবলৈ দিওঁ, খালে ভাল হয় সৰু ল'ৰা ছোৱালী। আৰু ইহঁতক আমিতো সাৱধানে ৰাখিবই লাগিব এতিয়া, যিহেতু চিটুৱেশ্যনটো এনেকুৱা। সেইকাৰণে ৰাগক এইকেইটা উঠাই পেলাই খাবলৈ দিওঁ, তাৰপিছত লগ পাই আছোঁ। চাহো খাই আছোঁ। এইফালে দাইলত তেল মাৰি লৈ শুই উঠিয়েই বহিবলৈ সময় নাই। পাকঘৰৰ কামখিনি আগতে কৰি লওঁ, সেইখিনি শেষ হোৱাৰ পিছত বাকীখিনি কাম কৰোঁ। ৰাতিপুৱা চাহকাপ এনেকৈ খোৱা হয় কামৰ লগতে। আৰু এতিয়া যিহেতু আজি মোৰ অলপ উঠাটো দেৰি হ'ল, সেইকাৰণে ভাজি বনাবলৈ মোৰ সময় নহয়। গতিকে মই এটা এগ কাৰী বনাম, যিটো একেবাৰে ইজি। চ' আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। ধৰক 15 মিনিটতে হৈ যাব বনোৱা, খুব বেছি প্ৰিপাৰেশ্যন একো নালাগে। আৰু মোৰ এইফালে দাইল হৈ গ'ল, ভাত হৈ গ'ল, কণী তৰকাৰী এখন বনাই যাওঁ, বনাই পেলাই দি দিওঁ ভাতটো খাবলৈ। অফিচলৈ যাব, অফিচ খুলিলে নহয়। আৰু তাৰপিছত দুপৰীয়া আকৌ কি বনাম সেইটো ভাবিব লাগিব। খানাটো বনাই পেলাই এতিয়া কৰি ৰাগক উঠাম আৰু ৰাগৰ কামখিনি কৰিব লাগিব। তাক অকণমান পঢ়াটোত ধৰিব লাগিব। যিহেতু আমি ডিব্ৰুগড় গৈছিলোঁ, গতিকে ডিব্ৰুগড় যোৱাৰ কাৰণে তাৰ 3 দিনৰ হোমৱৰ্ক থাকি গ'ল। বিশ্বাস নকৰিব, UKGৰ ল'ৰা, কিন্তু 3 দিনৰ হোমৱৰ্ক মানে বহুতখিনি হোমৱৰ্ক তাৰ থাকি গ'ল। আগতে এনেকুৱা নাছিল ন, আমাৰ দিনত যে 9-10ত আমি নপঢ়িলে আমাৰ ক্ষতি হয়, কিন্তু আজিকালি তেনেকুৱা নহয় দেখোন। হোমৱৰ্কখিনি থাকি যায় আৰু জমা থাকিলে পিছত গোটেইখিনি বহুতখিনি হৈ যায়। আৰু তাহাঁতিতো তেনেকৈ 2 ঘণ্টামান সময় একেলগে কেতিয়াও নপঢ়ে। গতিকে মই আজি তাৰ হোমৱৰ্কখিনি ধৰিব লাগিব। ত' দিনটো আজি বেলেগ কাম বিশেষ নকৰোঁ মানে ঘৰৰ। আৰু বতৰটো যিহেতু বেয়া, কাপোৰ কানি আজি নুধোঁ। ত' ৰাগমাইনাৰ লগত আজি লাগিব। আজি বতৰ বেয়া আৰু ৰাতিপুৱা ওলোৱাই নাছিলোঁ, এইমাত্ৰ জাষ্ট ওলাই আহিছোঁ। আৰু এয়া ডিব্ৰুগড়ৰ পৰা আহোঁতে লৈ আহিছিলোঁ আম আৰু মৌচুমী। এইফালে আমাৰ হ'লচেল দোকানখনতে থাকে, মানে বাহিৰতে থাকে। আৰু কণী দমৰ কাৰণে কণী বইল কৰি লৈছোঁ, 2টা। আৰু এইফালে হৈছে ঘৰৰ পৰা দিয়া মৰম। মা আৰু শাহু মায়ে দিছে। মায়ে পিঠা দিছিলে, খাই শেষেই কৰিলোঁ। এয়া শাহু মায়ে দিছে পকা মিঠৈ, আৰু এয়া মায়ে দিছে চুজি আৰু তিলৰ লাডু। বস্তুবোৰ খাই কমিয়েই গ'লগৈ, তথাপিও চিন হিচাপে দেখাই থৈছোঁ। এয়া হৈছে ৰাগৰ বাৰ্থডে কেক। আৰু এয়া হৈছে ৰাগৰ আইতাকে মানে শাহু মায়ে দিছে আমৰ মিঠা আচাৰ। এয়া দিছে মোৰ মায়ে দিছে আমৰ মিঠা আচাৰ, ৰাগৰ কাৰণে দুজনী আইতাকে দিছে
মিঠা আচাৰ আৰু এয়া মায়ে দিছে মোৰ কাৰণে স্পেচিয়েলি এবটল আম আৰু মায়ে প্ৰত্যেক বছৰে মোৰ কাৰণে থৈয়ে দিয়ে যোৱা বছৰে আমৰ আচাৰ হয় এইবছৰ খাবলৈ বেছি ভাল হয় যিহেতু মই আগৰ বছৰ আমৰ আচাৰটো খাই পেলাই খুব ভাল পাওঁ কোমল হৈ যায় আৰু গোন্ধটো ইমান ধুনীয়া হয় নহয় আৰু এইফালে দিছে ৰাগৰ ককাকে মানে মোৰ দেউতাই ৰাগৰ কাৰণে বাৰীৰ আম আৰু এইফালে মই ৰাগক খুৱাম এতিয়া মধুৰিৰ 3টা কোষ তালমিচিৰ লগত খুন্দি পেলাই যিহেতু অলপ তাৰ পেলু প্ৰব্লেম হয় যিহেতু সময়ত তাহাঁতৰ পেটৰ প্ৰব্লেম কৰে সেইকাৰণে ভাল ৰাতিপুৱা খালী পেটত খুৱাব লাগে উঠিলে মোৰ গুগুলিটো এতিয়া কি খাবা এইটো খাই দিয়া পটাপট চকুটো মুদি একদম খাই দিয়া আৰু পটাপট ইফালে আমাৰ কণী দম বনাবলৈ আধা গিলাচ গাখীৰ লৈছোঁ যিহেতু 2টা কণীহে তাতে 1 চামুচ টমেটো কেটচাপ মিক্স কৰি লৈছোঁ গাখীৰটো যাতে ফাটি যায় সেইটো চাব লাগিব আৰু এইফালে 2টা পিঁয়াজ মই পিহনাতে ৰুকি ল'লোঁ আৰু এইফালে কণী 2টা অলপ ভালকৈ ভাজি লৈছোঁ আৰু তেলতে তেজপাত আৰু ইলাচি দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ আৰু ৰাগ উঠিলে হয়নে আৰু আমাৰ ডিমাজে কিমান ঠাণ্ডা চাওক আজি কি তাৰিখ 1 তাৰিখ নেকি আজি নহয় আজি 1 তাৰিখ নেকি য়েছ আজি 1 জুলাইটো মানুহে কম্বল লৈ পেলাই শুৱে চাওক এয়া কম্বল লৈ পেলাই শুইছোঁ আমি বা কেনেকুৱা ধুনীয়া মানে বতৰ আৰু ৰাগ পুৰা শুইছে ন ৰাগ গুড মৰ্ণিং কোৱা গুড মৰ্ণিং আৰু সেই হটৰ বেগ লৈ শুইছে ৰাতি ঠাণ্ডা গুড মৰ্ণিং এভৰিৱান কৈ দিয়া গুড মৰ্ণিং এভৰিৱান আৰু কোৱা আজি দিনটো আমি দেখাই থাকিম কি কৰোঁ এইফালে দৌৰাদৌৰিকৈ পাকঘৰলৈ আহিছোঁ আৰু এইফালে পিঁয়াজখিনি ভালকৈ ৰঙাকৈ ভাজি ল'ব লাগে কেঁচা গোন্ধটো থাকিব নালাগে আৰু ইয়াত নহৰু আদা দৰকাৰ নাই আৰু এই গাখীৰখিনি ইয়াতে দি দিছোঁ পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰিব কিন্তু দেই আৰু গাখীৰখিনি ইয়াতে দি পেলাই অলপ উতল আহিলে কণী 2টাও তাতে দি দিব আৰু কণী 4টা হ'লে ধৰক এগিলাচ গাখীৰ লাগিব কম কাৰণে মই কম দিছোঁ আৰু তাতে আপোনাৰ ইলাচিৰ যিটো ফ্লেভাৰ সেইটোও আহি যাব অকণমান জিৰা গুড়ি দিব ইচ্ছা কৰিলে গৰম মছলা অকণমান দিব পাৰে আৰু এয়া চাওক গাখীৰখিনি কমি আহিছে আৰু গাখীৰখিনি আৰু ফাটি গৈছে গাখীৰখিনি ফাটি গ'লেহে খাবলৈ এই তৰকাৰীটো ভাল হয় গ্ৰেভিটো আৰু এইটো বিশেষকৈ লুচিৰ লগত খাবলৈ বৰ ধুনীয়া হয় ভাতৰ লগতকৈ পটককৈ আলহী চালহী আহিলে বনাই দিবলৈ কাৰণে খুব ধুনীয়া একদম সহজ হয় আৰু এয়া আমাৰ কণী তৰকাৰী ৰেডি গা ধুই আহিলোঁ গা ধুই আহি পেলাই অকণমান বহিছোঁহি আৰু মোৰ আজি গা ধোৱা দেৰি হ'ল চব কাম কৰি ঘৰ সৰা মোচা এইবিলাক কৰি পেলাই গা ধুলে ভাল লাগে নহ'লে এলাহ লাগে আৰু ৰাগ আকৌ আজিহে অকণমান জোচত আহিছে দেই এতিয়া আৰু ৰাতিপুৱা মানে সি বিৰাট অকণমান ড্ৰাউজি হৈ আছিলে আৰু তাৰ মনটো কেলৈ বেয়া কৈ দিয়াচোন টিভিটো আমাৰ বেয়া হৈ থাকিলে নহয় টিভিটো বেয়া হৈ থাকিলে আৰু সেইকাৰণে ৰাগৰ মনটো বেয়া ন মনটো বহুত বেয়া টিভি এটা কিনিব লাগিব আৰু বুজিছা আমি টিভি এটা কিনিব লাগিব অতি সোনকালে আৰু এতিয়া ৰাগৰ কাৰণে এটা স্পেচিয়েল বস্তু বনাইছোঁ কি জানা গৰম আইচক্ৰীম ৰাগে আকৌ গৰম আইচক্ৰীম খাই ভাল পায় গৰম আইচক্ৰীম বনাইছোঁ আৰু ৰাগে গৰম আইচক্ৰীম খাই বিৰাট ভাল পায় এইটো আকৌ কনচেপ্টটো উলিয়ালে আই থাকে দেই গৰম আইচক্ৰীমৰ যিটো কনচেপ্ট গৰম আইচক্ৰীমটো কেনেকুৱা হৈছে খাবলৈ Yummy, tasty. দেখুৱা দেই গৰম আইচক্ৰীমটো মানে যিসকল পোৱালীয়ে আম খাই বেয়া পায় তাহাঁতক গৰম আইচক্ৰীম বনাই দিব পাৰে এইটো উলিয়াইছে মোৰ মায়ে কনচেপ্টটো আৰু মায়ে পোৱালীবিলাকক যেনে তেনে কৰি খুৱাব পাৰে দেই আগতে আমাকো খুৱাইছিলে কিন্তু যিবোৰ বস্তু নাখাওঁ এইবোৰ বস্তু একদম বেলেগ এটা কনচেপ্ট উলিয়াই লয় আৰু গাখীৰখিনি পকাই ল'ব লাগে একদম কম কৰিব ল'ব লাগে এটা সৰু আমুল তাজাৰ পেকেট মানে সেই 200 ml একদম কমাই পেলাই সেইখিনি মিক্সিত আমখিনি মাৰি মিক্স কৰি পেলাই অলপ সময় ফ্ৰিজত থৈ দিলেই বস্তু গোট মাৰিবলৈ দিব নালাগে আচলতে অলপ ঠাণ্ডা অলপ জাষ্ট ঠাণ্ডা ফ্লেভাৰ এটা আহে তেতিয়াহে তাতে খাই পেলাই ভাল পায় এতিয়া আগে খাই আছে গৰম আইচক্ৰীম হয়নে টেষ্টি হয়নে আকৌ বনাই দিম নাই অঁ দেখি যায় কেনে কাম হৈ যায় ৰাগৰ হোমৱৰ্কখিনি কি দিছে মোবাইলৰ পৰা মই কপিত গোটেইখিনি লিখি পেলাই মানে বহুত থাকে নহয় আজিকালি বাচ্চাৰ ফিল ইন দ্য ব্লেংকছ কিবা কিবি বহুত তাৰ হোমৱৰ্কখিনি অলপ গৰম হৈ গৈছিলে আকৌ ঠাণ্ডা হ'বলৈ দিছে অঁ
বেছি ঠাণ্ডা হ'বলৈ নিদিবা, গৰম আইচ ঠাণ্ডা কৰি নাখায়। তাৰপিছত এতিয়া কথাটো হ'ল কি, মই ফটাফট ৰাগৰ হোমৱৰ্কখিনি কৰাই পেলাওঁ। এতিয়া হোমৱৰ্ক কৰাৰ পিছত মই আকৌ যাব লাগিব খানাত লাগিবলৈ। তাৰপিছত আকৌ ৰাগক ভাত খুৱাব লাগিব। ৰাগে ৰাতিপুৱা ভাতেই খায়, কিন্তু অকণমান দেৰিকৈ খায়, অকণমান 2:30মান বজাত খোৱালেও হ'ব। তাৰপিছত আকৌ হাজবেণ্ড আহিব, আকৌ তেওঁৰ কাৰণে এবাৰ ভাত খাই গ'ল, আকৌ এতিয়া ৰুটি বনাব লাগিব। আজৰি নাই আৰু দিনটো তেনেকেই চলি থাকে। আৰু পিছত ভালেই লাগিছে, তেনেকৈ দিনবোৰ পাৰ হৈ যায় বৰ ধুনীয়াকৈ, অলপো আমনি নলগাকৈ। আৰু ডিব্ৰুগড়ত গৈ পেলাই এবাৰ ফ্ৰেছ হৈ আহিলোঁ অলপ, এতিয়া আকৌ লাগি যাম নিজৰ কামত। তেনেহ'লে ব'লক ৰাগে কেনেকৈ হোমৱৰ্ক কৰে চাওঁ। হোমৱৰ্কখিনি কৰি ল'ম মামা। হা কৰিবানে এতিয়া? কৰেংগে ন হোমৱৰ্ক? সঁচাই কৰিম, মই কমপ্লিট কৰিম। কোৱা, কাৰণ আমি ডিব্ৰুগড় গুচি গ'লোঁ, গতিকে শুকুৰবাৰৰ পৰা পেণ্ডিং হৈ আছে। শুকুৰবাৰে মোৰ বহুত কাম আছিলে, শুকুৰ শনি আৰু বহুত দীঘলীয়া এটা পেণ্ডিং হৈ গ'ল। শুকুৰ শনি, তাৰপিছত মানডে টিউজডে, মানে সোম মঙল বুধ, আজি বৃহস্পতি, বাপৰে বহুতখিনি হৈ গ'ল। গতিকে কমপ্লিট কৰিব লাগিব সোনকালে, জমা থাকিলে বহুত দিগদাৰ ন। চ' লেটছ ডু ইট ৰাগ, লেটছ ডু ইট। ৰাগে কৰিব হোমৱৰ্ক। ৰাগে নতুনকৈ শিকিছে অ আ ক খ ন। অ আ হুঁচৰি দীঘৰিটো গাই দেচোন, মিছেজে শিকাইছে। অ আ হুঁচৰি দীঘ, অ আ হুঁচৰি দীঘৰি এ ঐ উ অ, অ আ হুঁচৰি দীঘৰি এ ঐ উ অ। এইটো প্ৰচেছত মনত ৰাখিব লাগিলে বিৰাট ভাল। আৰু সি এতিয়া লিখিব অ আ ক খ, আৰু এইফালে এইবিলাক ফিল ইন দ্য ব্লেংকছ দেখিছে চাগে, সেইবিলাকতো আমি কপিত নোট ডাউন কৰিব লাগে। গতিকে মই এইখিনি কৰোঁতে সময় লাগিলে, আৰু ৰাগ এতিয়া বহুত দেৰি লাগিব ন হোমৱৰ্ক কৰোঁতে। আৰু এতিয়া হোমৱৰ্ক কৰিলে ৰাতি পঢ়িব নালাগে আৰু সি। গতিকে আকৌ এটা নতুন ব্লগ লৈ লগ পাই আছোঁ কাইলৈ বা পৰহিলৈ। আৰু যিমান পাৰোঁ ট্ৰাই কৰিম আজিকালি সোনকালে ব্লগ দিবলৈ। আৰু টিল দেন টেক কেয়াৰ এণ্ড বাই বাই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি দিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা যিটো টিলিঙা আছে সেইটো ক্লিক কৰি দিব আৰু অল কৰি দিব। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।